Hello students, last video আমি অনুশীলনী 4.3 এর 5 লৈকে কৰিলো আজি আমি 6 টোৰ পৰা কৰিম 6 টো কি দি থোৱা আছে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি হয় ঠিক আছে নে পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা গতিকে 6 নম্বৰটো এখন আয়তাকাৰ পথাৰ দি থোৱা আছে ইয়াৰ আমাৰ কৰ্ণডালৰ দিশটো দি থোৱা আছে ঠিক আছে নে গতিকে আমাক প্ৰথম লগলৈ ধৰা হ'ল চুটি বাহুটোৰ দিশ ইকুৱেল টু কিমান x মিটাৰ ঠিক আছে নে এতেকে কৰ্ণৰ দিশ কিমান হ'ব 60 মিটাৰ বেছি x + 60 হলে আৰু দীঘল বাহুটোৰ দিশ কিমান হ'ব দীঘল বাহুটো চুটি বাহুটোকৈ 30 মিটাৰ x + 30 মিটাৰ তোমালোকক আগতেও কৈছিল নহয় সদায় সৰু মানটো ল'বা তেতিয়া আমি ডাঙৰ মানকেইটা তাৰ পৰা ওলাই যাব গতিকে আমি চুটি বাহুটো x বুলি ধৰিলো কৰ্ণৰ দিশটো হৈ গ'ল মানে x + 60 টো এটো হৈ গ'ল হয়নে তাৰ পিছত তোমাৰ চুটি বাহুটো এটো x আৰু দীঘল বাহুটো x + 30 হলে এতিয়া আমাৰ এই মানকেইটা আমি পাইথাগোৰাছৰ নিয়ম মতে আমি বহাব পাৰোনে হয়নে এতিয়া আমাৰ মুঠতে x ৰ মানটো উলিয়াব লাগে x ৰ মানটো উলিয়ালে আমি x আৰু এইকেইটা গোটেই মানকেইটা ওলাই যাব এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে x + 60 whole square equal to x square plus x plus 30 whole square হয় না এটোই হয় অতিভুজ স্কয়ার is equal to ভূমি স্কয়ার plus উচ্চতা স্কয়ার এটোই হয় গতিকে এটো আমি সলভ কৰিম এটো a plus b whole square ফৰ্মুলা ভাঙি দিম x square plus 2 into x into 60 plus 60 square equal to x square plus 2 into x into 30 plus 30 square and again x square plus 120x plus 3600 equal to 2x square plus 60x plus 900 এটো হল গোটেই কেটা এফালে লৈ আহা 2x স্কয়াৰ মাইনাসত গুছি আহিলে এটো x টো হেতু কিমান -x স্কয়াৰ হ'ব 120x - 60x = হ'ব +60x 3600 - 900 কৰিলে হ'ব +2700 = 0 ঠিক আছে নে লিখা x স্কয়াৰ আমি মাইনাস তো আঁতৰাইলো x স্কয়াৰ - 60x - 2700 = 0 ঠিক আছে নে ঠিক আছে গতিকে তাৰ পিছৰ পৰা কৰিম implies গতিকে এফালে আছিল x স্কয়াৰ - 60x আছিল এফালে আছিল 2700 equal to 30 into 90 যেটো মই মাইনাস কৰিলে -60 পাই যাম গতিকে -90x plus 30x minus 2700 equal to 0 গতিকে x কমন ললো x minus 90 plus 30 কমন ললো x minus 90 equal to 0 গতিকে x plus 30 আৰু x minus 90 equal to 0 অৰ্থাৎ
x equal to -30 বা x equal to 90 ঠিক আছে নে গতিকে আমাক বস্তুটোৰ কথা কৈছিলে কিহৰ কথা দিশ প্ৰস্থ কথা কৈছিল দিশ প্ৰস্থ কথা ক'লে আমি মাইনাসটো নলম এতেকে x equal to 90 ঠিক আছে নে এটো আমি পালো কিহৰ সৰু বাহুটোৰ দিশ গতিকে সৰু বাহুটোৰ দিশ equal to 90 মিটাৰ আৰু দীঘল বাহুটোৰ দিশ কিমান আছে 30 সেন্টিমিটাৰ 30 মিটাৰ বেছি আছিল গতিকে 90 plus 30 equal to 120 মিটাৰ বুজি পালানে কৰিব পাৰিবানে বুজি পাইছা তেনেকৈ কৰিলে হ'ল ইমান টান নহয় আমাৰ দ্বিঘাত সমীকৰণৰ মেইন প্ৰথম বস্তুটো হৈছে আমি কোৱেশ্চনটোৰ পৰা এনেকুৱা আখৰ যদি কোৱেশ্চন থাকে কোৱেশ্চনটোৰ পৰা আমি সমীকৰণটো বনাব লাগিব দ্বিঘাত সমীকৰণটো যেটো আমি সলভ কৰি পেলাই আমি মানটো উলিয়াব পাৰোঁ পাৰিবানে ঠিক আছে তাৰ পিছত আমি চাম 7 নম্বৰটো দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা গতিকে এটো আমি কৰিব লাগিব 7 নম্বৰটো ধৰা হল সৰু সংখ্যাটো equal to x ডাঙৰ সংখ্যাটো equal to y এটা ইয়াৰ এটা কথা হল ইয়াৰ কথাটো কি হল আমাক উলিয়াব লৈছে কি দিছে সংখ্যাটো উলিয়াও এটা কথাটো হল যদি আমাক যদি সংখ্যা দুটাৰ যোগফল বুলি ক'লেন সংখ্যা দুটাৰ বিয়োগফল বুলি ক'লেন তেতিয়া আমি এটা সংখ্যা ধৰা হলো হৈ যায় হয়নে তেতিয়া আমি এটা সংখ্যা ধৰা হলো ওলাই যায় কিন্তু ইয়াত আমাক আকৌ ক'লে যে দুটা সংখ্যা বেলেগ বেলেগ কৈছে দুইটাৰ লগত আমি তেনেকৈ লিংক কৰিব নোৱাৰো দুইটাৰ বৰ্গ বুলিহে কৈছে বৰ্গ বুলি ক'লেতো আমি তেনেকৈ বনাব নোৱাৰো ঠিক আছে গতিকে আমি এনেকৈ ধৰি ললো এটা দিয়া আছে মানে কি দিটো আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য গতিকে ডাঙৰটো এটো গতিকে y স্কয়াৰ - x স্কয়াৰ ইকুৱেল টু ডাঙৰটোৰ পৰা সৰুটো আমি হেই কৈছো ইকুৱেল টু 180 আৰু সেকেন্ড কি দিটো আছে সৰু সংখ্যাটো বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ ঠিক আছে না সৰু সংখ্যাটোৰ বৰ্গ মানে x স্কয়াৰ ইকুৱেল টু ডাঙৰ সংখ্যাটোৰ 8 গুণ মানে 8y ঠিক আছে না এটা আমি 1 বহালো এটা আমি 2 বহালো গতিকে 1 আৰু 2 ৰ পৰা পাও ইয়া মানটো ইয়াত বহাই দিও ঠিক আছে না গতিকে y স্কয়াৰ - x স্কয়াৰৰ জায়গাত আমি বহাই দিম 8y equal to 180 হয়নে y স্কয়াৰ - 8y equal to 180 বুজি পাইছা নে কি কৈছো মানে আমি মুঠতে দ্বিঘাত সমীকৰণ আমি বনাব লাগে সলভ কৰিব কাৰণে ঠিক আছে এটো আমি 180 টো ইফালে গুছি যাম ঠিক আছে y স্কয়াৰ - 8y equal to 180 গতিকে implies y square minus 8y minus 180 equal to 0 এতিয়া 180 টো আমি কি কৰি পাম 180 equal to 18 into 10 এটা পাম এটা বাইরে মাইনাস কৰিলে হল গতিকে y square minus 18y plus 10y minus 180 equal to 0 গতিকে y কমন ললে y minus 18 plus 10 কমন ললে y minus 18 equal to 0 গতিকে y plus 10 into y minus 18 equal to 0 হয়নে গতিকে আমি মাইনাস 1 টো আমি নলও ঠিক আছে গতিকে এটাকে y equal to 18 y এর মান কত বহাম 1 নম্বৰ 2 নম্বৰ ইকুৱেশ্যন বহাম 2 ত বহুৱাই
পাওঁ 2ত বহালে আমি কি পাম আমি x স্কয়াৰ কৈ থোৱা আছিলে x স্কয়াৰ ইকুৱেল টু 8y এটো আছিলে x স্কয়াৰ ইকুৱেল টু 8 into 18 x স্কয়াৰ ইকুৱেল টু 8 into 18 কিমান হ'ব 8 64 4 ইকুৱেল 6 8 124 না 124 নহয় 8 64 4 ইকুৱেল 6 8 28 14 গতিকে x equal to root over 144 মানে plus minus 12 ঠিক আছে নে গতিকে সংখ্যা দুটাৰ উলিয়াব লৈছে এতেকে সংখ্যা দুটা হ'ব এটাটো আমি পালো 18 আৰু 12 নাইবা 18 আৰু -12 বুজি পালা নে প্লাস মাইনাস আমি ৰুট ওভাৰ কৰি দিলে অকল প্লাস মানটোই নাপাওঁ নহয় প্লাস মাইনাস দুইটাই হ'ব পাৰে গতিকে প্লাস মাইনাস কৰি পেলাই আমি যিকোনো এটা মান ললো ঠিক আছে বুজি পাইছা নহয় ঠিক আছে এতিয়া চোৱা 8 নম্বৰটো 8 নম্বৰটো কি দি থোৱা আছে যদি 3x স্কয়াৰ প্লাস 8x plus 2 equal to 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা হয় তেন্তে 1 by alpha plus 1 by beta ৰ মান হ'ব গতিকে 3x square plus 8x plus 2 equal to 0 ইয়াত a equal to কিমান 3 b equal to কিমান 8 c equal to কিমান 2 ঠিক আছে নে গতিকে আমি দুটা বস্তু পাইছিলো মূল দুটাৰ পূৰণফল আৰু মূল দুটাৰ যোগফল সমষ্টি এই দুটা পাইছিলো এতিয়া আলফা প্লাস বিটা ইকুৱেল টু মূল দুটাৰ সমষ্টি যোগফল কিমান আছিল -b/a মানে -8/3 হয়নে আৰু আলফা বিটা ইকুৱেল টু মূল দুটাৰ পূৰণফল যোগফল কিমান আছিল c/a মানে 2/3 হয়নে সেইটা আমি পাই দিছিলো আগতেকে গতিকে এটাকে 1 by alpha plus 1 by beta আমি এটো উলিয়াব লাগে ইকুৱেল টু alpha beta লসাগু ললো beta plus alpha মানে এটো আমি কি হল তলা alpha beta আছে alpha alpha beta বাৰ গল beta লগত মাল্টিপ্লাই কৰিলে beta হল তেনেকা alpha হল গতিকে alpha plus alpha beta তলত আছে গতিকে 2/3 আৰু alpha plus beta মানে হৈ গল -8/3 ঠিক আছে গতিকে তলত ইয়াৰো 3 আছে বা এনেকে কৰিব বা -8/3 ইনটু লুটি খাই যাব এটো 3/2 গতিকে 3 কাটন গুচি গল -8/2 মানে -4 অপচন নাম্বাৰ কিমানত আছে অপচন নাম্বাৰ আছে B2 ৰাইট আনসাৰ বুজি পালা নে কেনে কৰিলো বুজি পালা তুমি ইমান টান নহয় ঠিক আছে হ'ব তেনেহলে এতিয়া আমাৰ 4.3 অনুশীলনটো শেষ হৈ গৈছে আমি ইয়াৰ নেক্সট ভিডিওৰ পৰা আমি আকৌ ইয়াৰ নেক্সট অনুশীলনৰ পৰা আমি সলভ কৰিম ঠিক আছে নে হ'ব